হাই এভৰিৱান, আপোনালোক সকলো ভালে আছেনে? মই কৃষ্ণা আজি পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। সকলোকে লক্ষ্মী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। যোৱাকালি লক্ষ্মী পূজাৰ উপলক্ষে গাঁৱত এখনি ভাওনা পতা হৈছিল আৰু ভাওনাখনিৰ নাম আছিল হিন্দু মুনিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ। এই ভাওনাখনতেই মোৰ ভতিজা আৰু ভতিজী দুয়োটায়ে অভিনয় কৰিছিল। ৰাণীৰ ভাৱত মোৰ ভতিজীগৰাকী আৰু অসুৰৰ ভাৱত আছিল মোৰ ভতিজা ল'ৰাটো। মোৰ চেনেলটো যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰে যেন আৰু মোৰ পষ্টসমূহ ভিডিঅ'সমূহ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰে যেন আৰু এনেকৈ যেন আগুৱাই যোৱাত আপোনালোকে মোক প্ৰেৰণা আগবঢ়ায় আৰু আশীৰ্বাদ কৰে যেন। আপোনালোকে ভাওনাখন কিছু মুহূৰ্ত উপভোগ কৰকচোন। আৰু আপোনালোক সকলোলৈকে কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ভগৱানে যেন সকলোকে কুশলে ৰাখে, মংগলে ৰাখে তাৰেই কামনা কৰিলোঁ। কোনো এজন ব্যক্তিৰ আশীৰ্বাদ অবিহনে কোনেও আগবাঢ়িব নোৱাৰে বুলি মই জানো। সেয়েহে মই আপোনালোকৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, আমাক যেন এনেকৈ আগুৱাই যোৱাত আপোনালোকে সহায় কৰে, আশীৰ্বাদ কৰে, সাহস দিয়ে আৰু প্ৰেৰণা যোগায় আৰু চেনেলটো ছাবস্ক্ৰাইব কৰে যেন, মোৰ ভিডিঅ' পষ্টসমূহ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰে যেন। আপোনালোকে ভাওনাখন চাই কেনেকুৱা লাগিছে জনাবচোন। দদায়েক আৰু ভতিজাকৰ এই সুন্দৰ পৰিৱেশন মোৰ কিন্তু বহুত ভাল লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন। প্লিজ আপোনালোকে চাই কেনেকুৱা পালে মোক একবাৰ কমেণ্টত জনাব আৰু এনেকৈয়ে নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আশা কৰোঁ ভগৱানে যেন সকলোকে পুনৰবাৰ কুশলে ৰাখে যেন আৰু পুনৰবাৰ কাতি বিহুৰ শুভেচ্ছা জনাই আজি মই আপোনালোকৰ ওচৰৰ পৰা বিদায় মাগিলোঁ। পুনৰ লগ পোৱাৰ আশাৰে।